মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ সমাজ বিজ্ঞান বিষয়ৰ অৰ্থনীতি খণ্ডৰ অন্তৰ্গত 131 নং পৃষ্ঠাত থকা 17 নং পাঠ আমাৰ মৌলিক প্ৰয়োজনসমূহৰ বিষয়ে আলোচনা কৰিম। তোমালোকে কিতাপত পাঠটি উলিয়াই লোৱা। আমি এই পাঠটিৰ জৰিয়তে আজিৰ খণ্ডটিত মানুহৰ মৌলিক প্ৰয়োজনসমূহৰ বিষয়ে জানিব পাৰিম। ছাত্ৰ-ছাত্ৰীসকল, আমাৰ দৈনন্দিন জীৱনত আমি বহুতো বস্তুৰ প্ৰয়োজন অনুভৱ কৰোঁ, নহয়নে? যেনে কাপোৰ কানি, বাচন বৰ্তন, ঘৰ দুৱাৰ, চিকিৎসালয়, বিদ্যালয়, চকী মেজ, টেলিভিছন, গাড়ী মটৰ ইত্যাদি বহুতো বস্তু। অৱশ্যে মানুহে ভিন ভিন জীৱিকাৰ আলমত নিজৰ উপাৰ্জন কৰিবলৈ সক্ষম হয় আৰু এই উপাৰ্জনৰ দ্বাৰা তেওঁলোকে নিজৰ অলেখ প্ৰয়োজন পূৰ কৰিবলৈ যত্ন কৰে। মানুহৰ এনে প্ৰয়োজনসমূহৰ ভিতৰত কিছুমান একেবাৰে এৰাব নোৱাৰা প্ৰয়োজন আছে। সেইকেইবিধ হ'ল খাদ্য, কাপোৰ কানি আৰু বাসগৃহ। এইকেইটাৰ অবিহনে আমি জীয়াই থকা সম্ভৱ নহয়। এতিয়া মৌলিক প্ৰয়োজননো কি এই বিষয়ে জানি লওঁ আহাচোন। মানুহৰ জীৱন ধাৰণৰ বাবে অপৰিহাৰ্য বা এৰাব নোৱাৰা প্ৰয়োজনকহে মৌলিক প্ৰয়োজন বোলা হয়। ছাত্ৰ-ছাত্ৰীসকল, মৌলিক প্ৰয়োজন মানে কি তোমালোকে নিশ্চয় বুজিলা। আমি আহাৰ, সাজপাৰ আৰু বাসস্থানৰ অভাৱ পূৰ কৰাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ প্ৰকৃতিৰ পৰাই লাভ কৰোঁ। এইবিলাকক কেঁচামাল বুলি কোৱা হয়। এই মৌলিক প্ৰয়োজনসমূহ পূৰ কৰাৰ বাবে আহৰণ কৰা বস্তুৰ উৎসসমূহ জানি লওঁ আহাচোন। আমাৰ মৌলিক প্ৰয়োজনসমূহ এতিয়া চোৱা, প্ৰথমতে আমি খাদ্য বা আহাৰলৈ মন কৰিলে দেখিম যে খাদ্য বা আহাৰৰ উৎসসমূহ হৈছে শস্য, ফল-মূল, মাছ-মাংস, শাক-পাচলি, গাখীৰ, কণী, পানী ইত্যাদি। সাজপাৰৰ উৎসসমূহ হৈছে কপাহ, এৰী, মুগা, পাট, ঊণ-সূতা, মৰাপাট ইত্যাদি। ঠিক সেইদৰে দ্বিতীয় প্ৰয়োজন বাসস্থানৰ উৎসসমূহ হৈছে গছ, বাঁহ, খেৰ, মাটি, শিল, বালি, লোহা, চিমেণ্ট আদি। ছাত্ৰ-ছাত্ৰীসকল, খাদ্য বা আহাৰক কিয় মৌলিক প্ৰয়োজন বুলি কোৱা হয় আৰু আহাৰৰ ভাগকেইটাৰ বিষয়ে জানো আহা। জীয়াই থাকিবলৈ মানুহক খাদ্য বা আহাৰৰ প্ৰয়োজন হয়। আহাৰ বুলি ক'লে সাধাৰণতে গোটা আৰু জুলীয়া দুয়োবিধ আহাৰকে বুজোৱা হয়। শৰীৰটোক সুস্থ আৰু নিৰোগী কৰি ৰাখিবলৈ আৰু কাম কৰাৰ শক্তি আহৰণ কৰিবলৈ গোটা আৰু জুলীয়া দুয়োবিধ আহাৰেই অতি আৱশ্যক। সেইবাবে আহাৰক মৌলিক প্ৰয়োজন বুলি কোৱা হয়। আমি কিছুমান বস্তু যেনে খেলা সামগ্ৰী, টেলিভিছন, কম্পিউটাৰ, বাচন বৰ্তন ইত্যাদি নহ'লেও জীয়াই থাকিব পাৰিম, কিন্তু আহাৰ নহ'লে আমি জীয়াই থকা অসম্ভৱ। আমি বিভিন্ন ধৰণৰ আহাৰ খাওঁ, নহয়নে? যেনে ভাত, ৰুটি, গাখীৰ, ফল-মূল, বিস্কুট ইত্যাদি বিভিন্ন ধৰণৰ বস্তু আমি খাওঁ। যদিও এই খাদ্যবস্তু বা আহাৰক দুটা ভাগত ভাগ কৰা হৈছে। মূল আহাৰ আৰু উপহাৰ হিচাপে আমাৰ আহাৰক দুটা ভাগত ভাগ কৰা হৈছে। প্ৰথমে আমি
মূল আহাৰনো কি বুজি লওঁ আহাচোন। মানুহে জীয়াই থকাৰ বাবে দিনটোত দুবেলা নিয়মীয়াভাৱে খোৱা আহাৰক মূল আহাৰ বা প্ৰধান আহাৰ বুলি কোৱা হয়। মূল আহাৰৰ পৰা আমাৰ শৰীৰে নিয়মীয়াকৈ শক্তি আৰু পৰিপুষ্টি লাভ কৰে। দ্বিতীয়তে, মূল আহাৰৰ উপৰিও ৰাতিপুৱা আৰু গধূলি বা দিনটোৰ আন সময়ত আমি বিভিন্ন ধৰণৰ খাদ্য যেনে বিস্কুট, গাখীৰ, ব্ৰেড, পিঠা, ফল মূল, মাখন, কণী, বুট, মগু ইত্যাদি বিভিন্ন ধৰণৰ বস্তু কম বেছি পৰিমাণে খাওঁ, নহয়নে? মূল আহাৰৰ উপৰিও এইদৰে খোৱা আহাৰক উপআহাৰ বুলি কোৱা হয়। এতিয়া মূল আহাৰ আৰু উপআহাৰৰ ধাৰণাটো বুজি পালানে? অঞ্চলভেদে মানুহৰ প্ৰধান আহাৰ বেলেগ বেলেগ হ'ব পাৰে। পৃথিৱীৰ যি অঞ্চলত যিবোৰ খাদ্য সামগ্ৰী প্ৰচুৰ পৰিমাণে উৎপন্ন হয়, সেইবোৰকে সেই অঞ্চলৰ মানুহে প্ৰধান আহাৰ হিচাপে গ্ৰহণ কৰে। ভৌগোলিক অৱস্থান, মাটিৰ গুণাগুণ আৰু জলবায়ুৰ প্ৰকাৰভেদে মানুহৰ প্ৰধান আহাৰ বেলেগ বেলেগ হয়। উদাহৰণ হিচাপে আমাৰ অসমৰ জলবায়ু আৰু মাটি ধান খেতিৰ বাবে উপযোগী। সেয়ে অসমৰ মানুহৰ প্ৰধান খাদ্য হৈছে ভাত। ঠিক সেইদৰে পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ আদিত ঘেঁহু যথেষ্ট উৎপাদন হয়। সেইবাবে সেই ঠাইৰ মানুহৰ প্ৰধান আহাৰ হ'ল ৰুটি। খেতি-বাতি কৰিব নোৱাৰা অঞ্চলৰ মানুহে মাছ, মাংস, জীৱ-জন্তু আদি চিকাৰ কৰি আহাৰ সংগ্ৰহ কৰে। ছাত্ৰ-ছাত্ৰীসকল, আমি ইয়াৰ পাছৰ খণ্ডত সাজপাৰ আৰু বাসস্থানক কিয় মৌলিক প্ৰয়োজন বুলি কোৱা হয় এই সম্পৰ্কে আলোচনা কৰিম। আজিৰ এই আলোচনাটিৰ পৰা তোমালোক নিশ্চয় উপকৃত হ'লা, নহয়নে? আজি বুজোৱা খণ্ডটিৰ পৰা মই কেইটামান প্ৰশ্ন আগবঢ়াইছোঁ। তোমালোকে পাঠটি পুনৰ এবাৰ পঢ়ি লোৱা আৰু পঢ়ি লৈ এই প্ৰশ্নকেইটা কৰিবলৈ যত্ন কৰিবা। ধন্যবাদ।